কালি আমাৰ দিছপুৰ থানালৈ এটা খবৰ এটা আহে, ৰাহুল মিশ্ৰ নামৰ এজন ব্যৱসায়ী, তেখেতক মানে অপহৰণ কৰিছে প্ৰতীক্ষা হস্পিটেলৰ পৰা বুলি ক'লে। তাৰপাছত সেইটো আমি যেতিয়া তদন্ত কৰিলোঁ, তদন্ত কৰাৰ পাছত আপোনাৰ দিছপুৰ থানাৰ মানে ষ্টাফে তেওঁক উদ্ধাৰ কৰিবলৈ সক্ষম হয় তদন্তকালত, আৰু তেখেতক উদ্ধাৰ কৰে ডাউন টাউনৰ বেক চাইডত ত্ৰিবেণী পথৰ পৰা। আৰু তেখেতক উদ্ধাৰ কৰাৰ সময়ত যেতিয়া উদ্ধাৰ কৰা হয়, তেতিয়া তেওঁক যোনে কিডনেপিং কৰি ডিটেইন কৰি ৰাখিছিলে, তেওঁলোকক গম পোৱা গ'ল যে তেওঁলোক বীৰ লাচিত খানাৰ লগত জড়িত। আৰু সেইকেইজন হৈছে বিশ্বজিৎ দলে লখিমপুৰৰ, ইনজামুল হক, ৰোহন আলী, মোহন বৰা, নিতু আহমেদ, চিন্ময় দেৱ তেখেত এটা মাটি দালাল, ৰিয়াজ আহমেদ সিও এটা হৈছে মাটি দালাল, আৰু বিৰাজ বল্লভ কলিতাৰ তেখেত হৈছে মুখ্য শিক্ষা সচিব মহানগৰৰ বীৰ লাচিত খানাৰ। আৰু তেওঁলোকক আমি লগে লগে কাষ্টডিত লওঁ, আৰু আমি দিছপুৰ থানাৰ কেছ নম্বৰ 875/2025 এৰেষ্ট কৰি মহামান্য আদালতলৈ প্ৰেৰণ কৰিব ওলাইছোঁ। আৰু তেওঁলোকক এৰেষ্ট কৰাৰ সময়ত আৰু মানুহটোক ৰিকভাৰী কৰাৰ সময়ত তেওঁলোকক আমি দুখন গাড়ী পাইছোঁ। সেই দুখন গাড়ীৰ পৰা কিছুমান বস্তু ৰিকভাৰ হৈছে। সেইকেইটা হৈছে, তাৰে হৈছে বেছবলৰ লাঠি দুডাল, হকী ষ্টিক এডাল, ৱাকি টকি এটা, বীৰ লাচিত খানাৰ ষ্টিকাৰ আৰু লগ থকা এটা ষ্টিকাৰ যিটো গাড়ীত লগোৱা হয়, পেপাৰ স্প্ৰে দুটা, যিটো পেপাৰ স্প্ৰে মানে যিটো চকুৱে মাৰিলে চকুৰে নেদেখা হয়, সেইটো পেপাৰ স্প্ৰে দুটা, আৰু চাকু এখন, দুই পিনে কাটিব পৰা এখন চাকু এখন আছিলে। তাৰপিছত ডিমাণ্ড লেটাৰ চাইন বাই বিকাশ অসম 5টা পোৱা গৈছে, ডিমাণ্ড লেটাৰ, পইচা য'ত আৰ্থিক অনুদান বিচাৰে, ধন দাবী পত্ৰ 5খন পোৱা গৈছে। তাৰপাছত ছেক্সুৱেলি অবজেকশ্যনেবল আইটেম এটা পোৱা গৈছে। গতিকে এইখিনি হৈছে আমাৰ মানে জব্দ কৰিছোঁ, আৰু 8জন মানুহক আমি এৰেষ্ট কৰিছোঁ, আৰু ৰাহুল মিশ্ৰটোক যোৱাকালি উদ্ধাৰ কৰা হ'ল। বিকাশ অসম গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে নেকি? আপোনাৰ চাওক মানে তদন্তটো আহিবই, কাৰণ কিয়তো তেখেতৰ নামটো আছে, পেডটোত তেখেতে চহী কৰা আছে, কি প্ৰেক্ষাপটত দিব লগা হ'ল, কিয় দিব লগা হ'ল, এইটোতো আমি তদন্তৰ ভিতৰতো আনিবই লাগিব, এইটো তদন্তৰ কথাই। আৰু মোবাইল ফোন অফ কৰি দিছে কিন্তু বিকাশ অসমৰ কথা চিম্পল চলি আৰু মোবাইল ফোন অফ। এতিয়া কথাটো হৈছে কি, আমাৰ তদন্তৰ কালত আমি যিটো কৰিব লাগে কৰিম। এতিয়া অফ আছে কি আছে আমি গম পোৱা নাই। এতিয়া আমি সদ্যহতে এওঁলোকক এৰেষ্টক লৈ ব্যস্ত, তেওঁলোকক ফৰৱাৰ্ডিং লৈ ব্যস্ত। গতিকে এইখিনি আমি কৰি লওঁ, তাৰপিছত বাকীখিনি চাম। এতিয়া এজন আছিলে, তাৰ নাম হৈছে বিশ্বজিৎ দলে। তেখেত আমাৰ ইয়াৰে দিছপুৰ থানাৰে 9/11/24 ডকাইতি কেছত জড়িত আছিলে। আৰু নিতু আহমেদ বুলি যিজন আছে ৰঙিয়াৰ, তেখেত আগৰ কেছ এটাত, হাজোৰ কেছ এটাত আৰু আপোনাৰ ৰঙিয়াৰ কেছ এটাত জড়িত আছিলে, তাত কামৰূপ ৰুৰেলত। গতিকে এওঁলোক দুজনৰ বিষয়ে আমি জানো, আৰু বাকীকেইজনৰ আমি অলপমান পাছটো চাই আছোঁ। ইয়াৰে 8জনৰ ভিতৰত 5জন আছে লাচিত খানাৰ, বিশ্বজিৎ দলে, ইনজামুল হক, মোহন বৰা, নিতু আহমেদ, বিৰাজ বল্লভ কলিতা, আৰু চিন্ময় দেৱ আৰু ৰিয়াজ আহমেদ এই দুটা হৈছে মাটি দালাল। আৰু এওঁলোকৰ কথাৰ প্ৰৰোচনাত গৈ এই বাকী 5জনে আপোনাৰ এইটো কি কয়, ৰাহুল মিশ্ৰাক কিডনেপ কৰি লৈ আহিছিল। এই ৰাহুলৰ পৰা আগতেও তেওঁলোকে টকা লৈছে নেকি দাবী কৰা? সেইটো বিষয়ে অৱগত মই এতিয়াই নহয়, কাৰণ কিহৰ কাৰণে আমি এইখিনি এওঁলোকক এৰেষ্ট কৰাৰ পাছত এওঁলোকৰ ফৰৱাৰ্ডিঙৰ কাৰণে আমাৰ যথেষ্ট কাম কৰিব লগা থাকে। সোধপোছটো আমি তেওঁলোকক আগৰ কাষ্টডিত আনি কৰি পেলাম। 15 পৰা 20 লাখ টকা বিচাৰি আছিল। সিও এটা ব্যৱসায়ী, কি ব্যৱসায় কৰে সেইটো আমি চাব লাগিব। কিন্তু কমপ্লেইনটো যেতিয়া পাইছিলোঁ যে ৰাহুল মিশ্ৰক কিডনেপ কৰি লৈ গ'ল আপোনাৰ প্ৰতীক্ষা হস্পিটেলৰ পৰা, তেতিয়া আমি কিডনেপ কৰা মানুহটোক উদ্ধাৰ কৰিব লাগিল। সেই উদ্ধাৰৰ অভিযানত যাওঁতে এওঁলোক ধৰা পৰিল, এইখিনি ৰিকভাৰ হ'ল। গতিকে আমাৰ তদন্তটো এতিয়া সেইখিনিলৈকে আগবাঢ়ি আছে। তদন্তত আমি আগবাঢ়ি যাম। কেইজনমান পলাইছে বুলি খবৰ এটা পাই আছোঁ, তদন্তত বা এইখিনি ওলাই যাব।